মইনা কলিজা দাৰ্জিলিং অহাৰ পৰা এই বিশেষ স্থানটিত যাওঁ যাওঁ লাগিয়ে আছিল। সেয়েহে পুৱা গা পা ধুই দুয়োটাই টিপটপকৈ ওলালো বাবা মহাকালৰ দৰ্শন ল'বলৈ। দাৰ্জিলিং আমি ফুৰিবলৈ আহোঁ, হয়নে নাই? জেগা চাবলৈ আহোঁ, কিন্তু উইদাউট ভিজিটিং মহাকাল টেম্পল ইয়ৰ ট্ৰিপ ইজ ইনকমপ্লিট। তো বলক। চৌৰাস্তা চাৰিআলিৰ পৰা অলপ আগুৱালে প্ৰৱেশ দুৱাৰখন দেখিবলৈ পায়। গধুৰ বেগ পিঠিত লৈ ফোপাই জোপাই পাহাৰ বগাইছোঁ। এই পাম আৰু যেন লাগিলে আকৌ নতুন এটা টান আহি যায়। উফ, পালোঁ মন্দিৰ প্ৰাংগণ। চেণ্ডেল বেগ থৈ দিলোঁ। হেৰুৱাৰ ভয় একেবাৰে নাই। আমি দৰ্শন কৰি ঘূৰি অহালৈকে জেগাৰ বস্তুটো জেগাতেই আছিল। হাত ভৰি ধুই ল'লোঁ। আৰু যাব লাগিব ওপৰলৈ। কি যে শান্ত, মৌন, শীতল তথা গহীন পৰিৱেশ। মহাকাল মন্দিৰত বুদ্ধিষ্ট প্ৰেয়াৰ ফ্লেক্স। কাৰণ দাৰ্জিলিঙৰ সৰ্বোচ্চ উচ্চতাৰ অবজাৰভেটৰী পাহাৰত অৱস্থিত এই মন্দিৰত এহাতে হিন্দুসকলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক লিংগ ৰূপত পূজা কৰে। তিনিটা লিংগ 1782ত স্বয়ম্ভু প্ৰকট হৈছিল বুলি কোৱা হয়। আনহাতে বুদ্ধিষ্টসকলে বুদ্ধদেৱক পূজা কৰে। পুৰোহিত আৰু লামাই এই দায়িত্ব মিলা প্ৰীতিৰে নিয়াৰিকৈ সম্পন্ন কৰে। এয়াইতো আমাৰ বৈচিত্ৰ্যময় ভাৰতৰ সুন্দৰতা। চুটি কাপোৰ পৰিধান কৰি দৰ্শন নিষেধ বাবে মহিলা এগৰাকীয়ে অজ্ঞাতভাৱে মন্দিৰলৈ সোমাইছিল। উলিয়াই দিয়া দেখিলোঁ। মন্দিৰৰ চাৰিওপিনে বহুতো শিৱলিংগ থকাৰ লগতে হনুমান মন্দিৰ, কালী মন্দিৰৰ বিদ্যমান। দৰ্শন কৰিলেও লামা এগৰাকীয়ে প্ৰসাদো দিলে। এঘণ্টাতকৈ বেছি সময় কটালোঁ। হ'লেও যে মন নভৰিল। মহাকাল বাবাই শক্তি দিয়ক যাতে আকৌ আহিবলৈ পাৰোঁ। বিশ্বাস কৰক, দাৰ্জিলিং আহি ইয়াতে আহিলে আন নহ'লে আত্মাই যে আপোনাৰ তৃপ্তি লভিব খাটাং। বাবাৰ কৃপাত আজিৰ বতৰটো শূন্যতে শুৱগা চৰা আছিল।